হিমন্ত বিশ্ব শৰ্মা এখন সংবাদমেল আয়োজন কৰি 13টা বিশেষ ঘোষণা কৰিছে। জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা সংবাদমেল আয়োজন কৰিছিল। সেই সংবাদমেলক উল্লেখ কৰিছে যে জুলাই মাহৰ প্ৰথম সপ্তাহতে 10,000 চাকৰিৰ পোষ্ট এডভাৰটাইজ কৰিব। লগতে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মুঠ 13টা ডাঙৰ ঘোষণা কৰিছে। তো ভিডিঅ'টো আপোনালোকে যদি শেষলৈ চাই সম্পূৰ্ণ কথাখিনি বুজি পাব যে কি চাকৰিৰ ওপৰত কথাবোৰ কৈছে বা কোনটো বিষয়ক লৈ কথাবোৰ কৈছে সম্পূৰ্ণ জানিব পাৰিব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মণিপুৰৰ ৰাজনৈতিক আৰু সামাজিক বা বৰ্তমান চলি থকা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত তেখেতৰ অসম ভ্ৰমণ 26 মেলৈকে পিছুৱাই দিছে আৰু সেইবাবে আমি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো 26 মে তাৰিখে কৰিম। এনেও তেওঁলোক 1 জুলাইৰ পৰাই যোগদান কৰিব লাগিছিল, 1 জুনৰ পৰা। গতিকে যোগদানৰ তাৰিখটো একে থাকিব, কিন্তু তেওঁলোকৰ যিটো নিযুক্তি পত্ৰ 11 তাৰিখে পালেহেঁতেন, এতিয়া তেওঁলোকে 26 তাৰিখে পাব। আগতে 11 তাৰিখে নিযুক্তি পত্ৰখন লৈ হয়তো কিছুদিন বেছি ঘৰত থাকিব পাৰিলেহেঁতেন, এতিয়া 4 দিনে থাকিব পাৰিব। যোগদানৰ ডেটটো একে থাকিব 1 জুন। এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ অনুষ্ঠানটো 26 মে তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ লগত 26 মে তাৰিখে আমি আৰু এটা অনুষ্ঠানৰ আধাৰশিলা কৰিব পাৰিম। গৃহমন্ত্ৰী ডাঙৰীয়াই আজি মঞ্জুৰি দিছে আৰু আজি আমি গধূলি কেবিনেটতো মাটি এলটমেণ্ট কৰিম। সেইটো হ'ল অসমত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এখনো সেইদিনাই তেখেতে আধাৰশিলা কৰিব আৰু গুৱাহাটী মেডিকেল কলেজত লগে লগে সাময়িক কেম্পাছৰ পৰা কোৰ্চ আৰম্ভ কৰিব। কিন্তু এইমছৰ কাষত আমি তেখেতসকলক 150 বিঘা মাটি দিম, য'ত নেকি নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰা হ'ব। আহমেদাবাদত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আছে, গুৱাহাটীতো হ'ব। এইটো এটা অসমৰ কাৰণে যথেষ্ট আদৰণীয় বা যথেষ্ট এটা আদৰণীয় পদক্ষেপ। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, যাৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা যি বাজেটত আমি উল্লেখ কৰিছিলোঁ, সেই কামৰো আমি শুভাৰম্ভ কৰিম। ইতিমধ্যে আপোনালোকে জানে যে নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন 2টাই পৰীক্ষাৰ ফলাফল দিলে। এডুকেশ্যনৰ মাধ্যমিক যিটো বিভাগ তেখেতসকলে তাৰ ফলাফল দিলে। আজি ৰাতিপুৱা অসম আৰক্ষী, ফৰেষ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ ফলাফল ঘোষিত হ'ল। আজি নিশা মাজভাগলৈ LP আৰু ME স্কুলৰ শিক্ষকৰ ফলাফল ঘোষণা হ'ব। 10 তাৰিখে হেল্থ ডিপাৰ্টমেণ্টৰ 3rd গ্ৰেড পোষ্টসমূহ আৰু কিছু 4th গ্ৰেড পোষ্টৰ ৰিজাল্ট ঘোষণা হ'ব। কিন্তু যি প্ৰায় 1900 4th গ্ৰেড হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে, তাৰ ফলাফল ফাইনেল ৰিজাল্ট ঘোষণা কৰোঁতে আৰু 3-4 দিন ডিপাৰ্টমেণ্টক প্ৰয়োজন হ'ব। অৰ্থাৎ আমি বাই 14th এই গোটেই কামখিনি আমি শেষ কৰিব পাৰিম। আৰু এই গোটেই কামখিনি যদি আমি ভবামতে শেষ হয়, 45,000+ নিযুক্তি আমি অহা 26 তাৰিখে কৰিব পাৰিম। ইতিমধ্যে বিভাগসমূহক আমি জনাই দিছোঁ যে তেওঁলোকে পোষ্টিং অৰ্ডাৰ আদি যাতে এই সময়খিনিৰ মাজত প্ৰস্তুত কৰি ৰাখে, যাতে আমি 26 তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে 1 জুনত সকলোৱে যোগদান কৰিব পাৰে। আৰু এটা কথা আমি উল্লেখ কৰিব খুজিছোঁ যে খুব কম দিনৰ ভিতৰতে মাধৱদেৱ কলাক্ষেত্ৰ যি ধৰণে আমি সমাপ্ত কৰিলোঁ, সেই ধৰণে বৰদোৱা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মভূমিত প্ৰজেক্ট চলি আছে সেইটো আমি এই বছৰৰ ভিতৰতে শেষ কৰিব খুজিছোঁ। অহাকালি ৰাতিপুৱা মই বৰদোৱাত যাম যাতে প্ৰজেক্টটো এবাৰ ৰিভিউ কৰিব পৰা যায়। আৰু আমাৰ চেষ্টা যে লাহে লাহে যাতে আমি হাতত আগবঢ়োৱা গোটেই কামখিনি আমি নিৰ্ধাৰিত সময়ত শেষ কৰিব পাৰোঁ। বজাৰত ওলোৱা শব্দ এটা যে অভাৰলেপিং, এইটো সাধাৰণতে যিকোনো পৰীক্ষাতে কোনোবা এজন ল'ৰাই এই বছৰ ACS পালে, অহা বছৰ IS পালে, তেতিয়া ACS পোৱা ল'ৰাজনেতো IS পোৱালৈকে গুচি যাব। গতিকে ই এটা নিত্য নৈমিত্তিক এডমিনিষ্ট্ৰেটিভ ৰিজন এটা। অভাৰলেপিং আছে নাই আমি কেতিয়া গম পাম? 1 তাৰিখে যেতিয়া ল'ৰাই জইন কৰিব, 15 মে তাৰিখে আমি গম পাম যে কিমান ল'ৰাই যোগদান নকৰিলে। আজি দিনটোতো আমি কোনো একো গম নাপাওঁ। এটা শব্দ এটা কিছুমান মানুহে উলিয়াই দিছে অভাৰলেপিং। মোৰ যিমান দূৰ জানো যে কোনো ক্ষেত্ৰতে 4% বা 5%ৰ ওপৰত অভাৰলেপিং নাথাকে। আজি আমাৰ অসম আজিলৈকে আমি 41,920 নিযুক্তি কৰিলোঁ, তাততো 1%টো অভাৰলেপিং নাই। কিন্তু ইয়াত এটা আমাৰ গ্ৰেড 3 গ্ৰেড 4ত এটা কৰিবলগীয়া কাম আছে যে 15 মে তাৰিখে জুনত 1 জুনত এপইণ্টমেণ্ট লেটাৰ লৈ 15 জুনলৈকে তেওঁলোকৰ জইনিং ডেট থাকিব। 15 জুনৰ পিছত চৰকাৰে ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট ল'ব যে কিমানে জইন কৰিলে কিমানে জইন নকৰিলে। তাৰ পিছত সংখ্যা এটা আহি আমাৰ সন্মুখত ওলাব পাৰে। আজি যিবিলাক মই এজন বিধায়ককো দেখিছোঁ যে যি মনত ইচ্ছা হৈছে তাকে কৈ আছে। মোৰ এটাই প্ৰতিশ্ৰুতি যে 1 লাখ ল'ৰা ছোৱালীৰ নামে সৈতে আপোনালোকক মই ডাইৰেক্টৰী এখন বনাই দিম। গোটেই নিযুক্তি প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আপোনালোকে ঘৰে ঘৰে গৈ হিচাপ কৰিব যে 1 লাখ হ'ল নে নাই। এতিয়া মোৰ প্ৰক্ৰিয়াটো শেষ হোৱা নাই, কাৰণ আমি অহা মাহত মোৰ আশা কৰিছোঁ যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম। 10,000 প্লাছ হ'ব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুত পোষ্ট খালী আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত আৰু পোষ্ট খালী আছে। গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব। মইতো এতিয়ালৈকে 1 লাখ নম্বৰজনে চাকৰি পোৱা বুলি কোৱাই নাই। যিদিনাখন 1 লাখ নম্বৰজনে চাকৰি পাব তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এওঁ 1 লাখ নম্বৰ। এতিয়া তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেণ্ট হ'ব পাৰে, কোনোবাই IS পাব পাৰে, 2-এটা খালী থাকিব পাৰে, সেইটো বেলেগ কথা। কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিমগৈ, একদম গন্তিয়ে সৈতে 1 লাখ। আৰু এটা আপোনালোকে জানি ল'ব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত FRBM আইন সংশোধন হৈছে যে ৱেটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব। যোনে ৱেটিং লিষ্ট দিব তেওঁ 3 years জেল হ'ব। এটা আপোনালোকে আসাম FRBM Act 2005 পঢ়ি ল'ব যে কোনোবা ডিপাৰ্টমেণ্টে যদি ৱেটিং লিষ্ট বনায় তেওঁৰ 3 বছৰ কাৰাদণ্ড হ'ব। এইটো 2005ত তৰুণ গগৈ চৰকাৰৰ দিনতে এই আইন পাছ হৈ গৈছে বিধানসভাত, আৰু তেতিয়াৰ পৰা অসমত ৱেটিং লিষ্ট নাথাকে। এতিয়া 15 মেত আমি গম পাম জইন কৰাৰ পিছত কিবা পোষ্ট থাকিব নাথাকিব। সেই সময়ত 15 মেৰ পিছত আমি যি সিদ্ধান্ত ল'ব লাগে আইনৰ গণ্ডিত থাকি আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। সেইটো অহাকালি কোম্পানীবিলাক আহিব। পেপচিয়ে ইয়াতে পটেটো চিপছ বনোৱা কোম্পানী কৰিব। এই ধৰণৰ বিভিন্ন 3টাকৈ নতুন চিমেণ্ট উদ্যোগ আহিব। এনেকুৱা বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক কাৰ মেনুফেকচাৰিং আছে। অহাকালি আপোনালোকতো থাকিবই। আৰু এইটো আৰম্ভণি। আমাৰ লগত আৰু 7-8 হাজাৰ কোটি টকাৰ প্ৰপ'জেল আছে। আমাৰ বহুতখিনি মানুহৰ ইনকুৱাৰী অসমক লৈ